वेलकम टू धौला हदिया भूपेन हाजरिका सेतु। আপোনালোকে জানে চাগে এয়া আমাৰ ইণ্ডিয়াৰ মানে আমাৰ ভাৰতবৰ্ষৰ চবতকৈ দীঘল দলং হয় আৰু এই দলংখনত মই পাৰ হৈ আছোঁ। ৰাতি হয়, এতিয়া মই গাড়ী চলাই আছোঁ। কিমান স্পীডত আছে সেই স্পীডটো নেদেখাওঁ, কিন্তু মোক কিমান টাইম লাগিছে আপোনালোকে চাব পাৰে, কিমান টাইম লাগে মোক। আৰু আপোনালোকে চলাই যদি যায় কিমান টাইম লাগে মোকো জনাব আপোনালোকে কমেণ্ট কৰি। মোক কিমান টাইম লাগিছে সেইটো মই দেখাব বিচাৰিছোঁ। এই ৰাতিৰ সময়ত, দিনত নহয়, ৰাতিৰ সময়ত গৈ আছোঁ মই। ৰাতিৰ সময়ত মোক কিমান টাইম লাগিছে দলংখন পাৰ হ'বলৈ আপোনালোকে চাব পাৰিব। আৰু কিবা কিবি কথা ক'ব আছিল, কিন্তু এতিয়া ইমান বিশেষকৈ নকওঁ মই। মোক চাব পাৰিছে গাড়ীখন অলপ স্পীডতে গৈ আছে, কিন্তু তথাপিও কিমান টাইম লাগিছে ঘড়ীটো মই লাষ্টলৈকে আপোনালোকে গম পাবই কিমান মিনিট গৈছে, পাৰ হৈছে। আৰু এই দলংখনত মানে এতিয়া অলপ ৰংটো পুৰণা হোৱাৰ কাৰণে ইমান ধুনীয়া লগা নাই। যেতিয়া নতুন আছিলে, নতুনৰ সময়ত নক'ব আৰু ইমানে ধুনীয়া লাগে নহয় ৰাতি। নাইট ভিউটো বহুত ধুনীয়া। তথাপিও এয়া গম পায় আপোনালোকে ভাৰতবৰ্ষৰ চবতকৈ দীঘল দলং আমাৰ অসমত আছে। চবে হয়তো গম নাপায়, কিছুমান মানুহে গম নাপায়, প্ৰায় মানুহে গম পায়। আমাৰ ভাৰতবৰ্ষত চবতকৈ দীঘল দলং হ'ল এয়া তিনিচুকীয়া জিলাৰ ধলা আৰু শদিয়াত লাগি থকা আৰু লোহিত নদীৰ ওপৰত আছে। প্ৰায় মানুহে ব্ৰহ্মপুত্ৰ বুলি কয়, কিন্তু ব্ৰহ্মপুত্ৰ নহয়, ব্ৰহ্মপুত্ৰ অলপ আগত গৈ পেলাই আছে। কিন্তু এইটোৰ নাম হ'ল লোহিত নদী, কিন্তু প্ৰায় মানুহে ব্ৰহ্মপুত্ৰ বুলিহে কয়। এয়া দেখিব পাৰিছে এতিয়া প্ৰায় 2 মিনিট পাৰ হৈছে আৰু আছে প্ৰায় সময়। চাই থাকক। আৰু আপোনালোকে যদি আহি থাকে কেতিয়াবা যদি পাৰ হয়, আপোনালোকে ঘড়ী কাটাটো চাব আৰু কিমান টাইম লাগিছে। মোৰ যোনে যোনে ভিডিঅ' চাইছে আপোনালোকে যদি ৰাতি আহে চাব কিমান টাইম লাগিছে, মোক কমেণ্ট কৰি জনাব মোৰ কিমান টাইম লাগিলে আৰু আপোনালোকৰ কিমান টাইম লাগিলে সেইটো চাই পেলাই মিলাই চাব আৰু কিমান টাইম লাগিছে জনাব মোক কমেণ্ট কৰি। মই এইটোকে দেখাব বিচাৰিলোঁ যে মই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল যে এই ধলা শদিয়া ব্ৰিজটো বহুত মানুহে দেখিছে, উজনি ছাইডৰ মানুহে বহুতে দেখিছে, প্ৰায় মানুহে দেখিছে, কিন্তু নামনি ছাইডৰ মানুহে ইমানকৈ আহি থকা নহয় বুলি প্ৰায় মানুহে মানে অহা নাই, মানে এইটো ছাইডত আহি পোৱা নাই, সেইকাৰণে দেখি পোৱা নাই। সেইকাৰণে মই দেখাবলৈ চেষ্টা কৰিছোঁ। নদীৰ ওপৰত গৈ আছোঁ। এয়া এইটো দলং হয় ভূপেন হাজৰিকা সেতু। চাব পাৰিছে এতিয়া 3 মিনিট পাৰ হৈছে, আৰু কিমান মিনিট লাগে চাব পাৰিছে। ঘড়ী কাটাটো চলি আছে, আপোনালোকে ভিডিঅ'তে তলত মিনিটত চাব পাৰিব কিমান ছেকেণ্ড চলিছে, কিমান মিনিট কিমান ছেকেণ্ড তাতে আপোনাৰ ভিডিঅ'তে দেখাব। মই অলপো কাটা নাই, অলপো এডিট কৰা নাই, স্কিপ অকণমানো কৰা নাই, মানে ডাইৰেক্টলি মানে গৈ আছোঁ মানে ক'তো ৰখাও নাই। বেলেগ দিনা আহিলে মানে ৰখোঁ আৰু ফটো চটো অলপ লওঁ। আজি কিন্তু মই এই ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল কিমান টাইম লাগিছে মই পাৰ হওঁতে দেই, চবৰ কথা নাই কোৱা, মই পাৰ হওঁতে কিমান টাইম লাগিছে সেইটোকে দেখাব বিচাৰি আছোঁ মই। আৰু ৰাতি বুলি অলপ স্পীড চলোৱা হৈছে, কেলৈ গাড়ীৰ ভিৰ চিৰ নাই, এটা দুটা গাড়ী আহিছে আপোনালোকে দেখা পাইছে। প্ৰায় ৰাস্তা খালী, মানে মাজে মাজে এটা গাড়ী আহি আছে। এই এটা দুটা গাড়ী অহাটো ইমান প্ৰব্লেম নহয় স্পীড চলোৱা, কিন্তু দিনত ইমান স্পীড চলাবলৈ চেষ্টা নকৰিব আপোনালোকে। দিনত প্ৰায় মানুহ ইয়াত চেল্ফি ল'বলৈ থিয় হৈ থাকে ৰাস্তাত, মানে দলঙত চেল্ফি লৈ থাকে। সৰু ল'ৰা ছোৱালী অহা যোৱা এইটো পাৰৰ পৰা সিটো পাৰ কৰি থাকে, সেইকাৰণে ৰাস্তাত মানে পটককৈ আহি দিব পাৰে। সেইকাৰণে অলপ সাৱধান হৈছোঁ গাড়ী চলাব, দিনত চলালে মানে। ৰাতি বুলিহে মই অলপ স্পীড চলাইছোঁ, সেইকাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ। স্পীড চলাওঁতে মানে ৰাতি পাৰ হওঁতে কিমান টাইম লাগে সেইকাৰণে মই এইটো দেখাব বিচাৰিছোঁ। দিনত কেতিয়াও আপোনালোকে এইটো ট্ৰাই নকৰিব, স্পীড নচলাব। সদায় দিনত যদি দলং পাৰ হয়, প্ৰায় মানুহ মানে চেল্ফি লৈ থাকে, ইয়াত ফটো তোলা মানুহ প্ৰায় থাকে, মানে সেইকাৰণে আপোনালোকে গাড়ীখন মানে বহুত মানে চাই চিন্তি চলাব আৰু মানে 80 তলতে চলাব দিনত। ৰাতি বুলিহে অলপ স্পীডত চলাই আছোঁ মই। এয়া দেখিব পাৰিছে এতিয়া 4 মিনিট পাৰ হ'ল, মানে 5 মিনিটেই হ'ব হ'ল এতিয়া। এইটো হ'ল লাষ্ট, মানে এই শদিয়া পোৱা আগত মানে এটা টাৰ্ণিং আছে দলঙতে। দলংটো হ'ল এছ টাইপৰ, এছ নিচিনাকৈ আছে, এছৰ চেপত বনা আছে দলংখন। এতিয়া এই টাৰ্ণিংটো পাইছোঁ, এতিয়া লাষ্ট
মানে এতিয়া লাহেকৈ এতিয়া শদিয়ালৈ সোমাম আৰু এতিয়া ধলাৰ পৰা শদিয়ালৈ সোমাই আছোঁ এতিয়া আৰু বেছি দূৰ নাই এতিয়া 5 মিনিট পাৰ হৈছোঁ 5 মিনিটৰ পাছত এতিয়া আৰু অকণমানহে আছে বেছি দূৰ নাই চাব পাৰিছে আপোনালোকে যদি আহে মই একেটা কথা বাৰে বাৰে কোৱাৰ কাৰণে অলপ ইগন'ৰ কৰিব আৰু মানে ইমান স্পীড গাড়ী নচলাব আপোনালোকে যদি দিনত আহে ৰাতি আহিলেও চাই চিন্তি চলাব মই অলপ এক্সপিৰিয়েঞ্চ থকা মানুহ বুলি গাড়ী চলাই থকা মানুহ বুলিহে চলাইছোঁ নিজৰ মানে কণ্ট্ৰল কেপাচিটি যিমানটো পাৰোঁ মানে সিমানটো চলাই আছোঁ তথাপিও আপোনালোকে চাই লওক আৰু অকণমান বাকী আছে এইটো লাষ্ট আৰু লাহেকৈ এতিয়া শদিয়ালৈ এণ্ট্ৰি কৰিম আৰু এইখন দেখিছে এতিয়া গাড়ীখন লাহেকৈ শ্ল' হ'ম আৰু শ্ল' হ'ব দেখি পাইছে এইখন গাড়ী ব্ৰেক মাৰি আছে আগফালৰ গাড়ীখন আৰু শ্ল' হৈছোঁ আৰু লাহেকৈ আগত গৈ পেলাই শদিয়া পামেই এতিয়া শদিয়ালৈ সোমালোঁ আমি মানে নদীটো পাৰ হ'লেই কিন্তু দলংটোহে পাৰ হোৱা নাই মানে এতিয়া মই শদিয়াতে আছোঁ ক'ব গ'লে মানে ধলা কেতিয়াবা চৈখোৱা মানে ধলা চৈখোৱা বুলি কয় চৈখোৱা কেতিয়াবাই পাৰ হ'লোঁ মানে এতিয়া দেখিব পাৰিছে এইয়া দেখিলে লাষ্ট এইটো এণ্ডিং এইয়া পুলিচৰ চেক পষ্ট আছে সেইখিনিতে ফাৰ্ষ্টত আৰু লাষ্টত দুটা মুখতে আপোনালোকে পুলিচৰ হেৰিত দেখা পাব দুই ছাইডত এইয়া দলং ইয়াতে সমাপ্ত হৈছে আৰু প্ৰায় আমাক লাগিছে মানে প্ৰায় 7 মিনিটমান